সমস্যা নাই, কিন্তু আলোচনা বিবেচনা আৰু এয়া ধৰ্মৰে সমাধান কৰিব নোৱাৰিব। এই আলোচনা প্ৰজন্ম আহক ওয়েলকাম টু মাই ইউটিউব চেনেল লাভজান ব্লগ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান আছোঁ ব্ৰইলাৰ ফাৰ্ম এখন নিৰ্মাণ কৰিছোঁ আৰু বৰ্তমান এতিয়া নিৰ্মাণ হৈছে, লাহেকৈ হ'ব আৰু কিবা ৰিয়েকশ্যন হ'ব। গতিকে যিখন আজি প্ৰথম বাৰ্ষিক অধিৱেশন গড় সমাজ যিখন আয়োজন কৰা হৈছে সেইখিনি আপোনালোকক দেখাম আজি। আৰু যিখিনি সমাজৰ যিখন নীতি নিয়ম কলা কৃষ্টি যিখন পূৰ্বপুৰুষ চলি অহা যিখন নীতি নিয়ম সেইখিনি আয়োজন কৰিছে বুলি মই গম পোৱা হ'লে আগতে গ'লোহেঁতেন, গতিকে মই গম নাপালোঁ আৰু আপোনালোকক দেখুৱাবলৈ সক্ষম গতিকে গড় সমাজ আমাৰ নতুন যিখন পেইণ্টিং পোৱা হ'ল, গতিকে আমাৰ বিয়ান লগ পাইছোঁ। খানা বিষয়ে কিবা ক'ব নি? খাই কেনেকৈ লাগিলে? খাই বৰ ধুনীয়া লাগিলে দেই। খানা কিন্তু কোনো প্ৰব্লেম নাই, খানা খোৱা বোৱা চব একদম যথেষ্ট আৰামত হ'ল আৰু খাই ভাল লাগিলে। আৰু অধ্যক্ষ আজি আমাৰ কচমাৰী গড় সমাজৰ যিখন মিটিং মানে অধিৱেশন আয়োজন কৰিলে, সেই তেনেকৈ যদি আমাৰ নিশ্চয় যদি বিভিন্ন জনজাতিয়ে যদি তেনেকুৱা আগভাগ কৰিব পাৰে মই অতি ধন্যবাদ পাম। আৰু এনেকেই মানে বিশেষকৈ ক'বলৈ বৰ দীঘলীয়া নহয়, কিন্তু এনেকৈ সমাজখন আগবাঢ়িব বুলি আশা কৰিছোঁ। গতিকে বীৰেণকাই লগ পাই বহুত ভাল লাগিলে, থেংক ইউ, ধন্যবাদ। গতিকে অলপ পেইণ্টিংখন দেখুৱাই দিওঁ। চলি আছে ঠিকে আছে ৰাজ, খোৱা বোৱা চব ঠিকে আছে, খানা ঠিক আছে। ৰাইজৰ ঠিকে আছে নে? আমি ভিডিঅ' কৰিছোঁ যে ইয়াত কাৰিকৰসকলে খানা চানা বনাই আছে বৰ্তমান। ঠিকে আছে, ঠিকে আছে। এজন কাৰিকৰ হয়, এজন কাৰিকৰ হয়, এইটো চব্জি বনাইছে। এবাৰ চব্জি কৰা গৰম এইফালে ভাতটো দেখো, ভাত এয়া ভাত ইয়াতে চাই দিয়ক। এইফালে আমাৰ এইফালে দাইল আছে, এইফালে দাইল মানে একদম আৰামত খাই বৈ আৰামত যাব। You're
টাটা বাই বাই আজি 3টা বাজিলে যাব লাগিব ঘৰত টাটা বাই বাই